এইটোতো আমি বোধগম্য কৰিব পাৰিছোঁৱেই যে আজি মানুহখিনি যথেষ্ট আৱেগিক হৈছে, দুখ পাইছে, বহুতে বন্ধু হেৰুৱাইছে। তা আমি আহিছোঁ ৰাজ্য চৰকাৰৰ পৰা মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি ইয়াত আমি ফুল অৰ্পণ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালকো আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত ল'ৰাখিনিয়ে গালি পাৰিছে বা ল'ৰাখিনিয়ে ইয়াত চিঞৰ বাখৰ কৰিছে, তাত আমাৰ ক'বলগীয়া নাই, কাৰণ তেওঁলোক আজি মনটো নিশ্চয় তেওঁলোকৰ বেয়া। কিন্তু এটা কথাই মই আচলতে ক'ব বিচাৰোঁ, আমি যিকোনো কাৰণত আৱেগৰ বশৱৰ্তী হৈ বা এনেকুৱা ধৰণৰ পৰিস্থিতিত আমি যাতে আৰু একো জটিল ঘটনাৰ যাতে সৃষ্টি নকৰোঁ। কাৰণ আমি সকলো এইখন অসমত জীয়াই থাকিব লাগিব, ককাইৰ ভাইৰ দৰে বসবাস কৰিবই লাগিব। আৰু ইমান দিনীয়া পুৰণীয়া সম্পৰ্কবোৰ আমাৰ যাতে এনেকুৱা একোটা ঘটনাই যাতে ছিন্ন ভিন্ন কৰি নেপেলায়, সেইটোৰ কাৰণে আমি সকলোৱে চকু দিব লাগিব। এইখিনি DGPৰ দ্বাৰা তদন্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে।